তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। ৰাতিপুৱাই আজি ওলাই আহিছোঁ। মানে এতিয়া মই যাই আছোঁ তেজপুৰ। আপোনালোকক মানে এইবাৰ পূজাত মই তাতে পূজা চাম একেলগে আপোনালোকক তাৰে পূজা দেখাই আছোঁ। মানে মই মানে মেইনলি পূজা চাবা নহয়, মোৰ এটা বেলেগ এটা কাম আছে, মই তাতে যাই আছোঁ। গৈ আপোনালোকক তাতে পূজাও দেখাম একেলগে। তো একেদিন ভিডিঅ' কথা একদম পুৰা কণ্টিনিউ চাই থাকিব, কেনেকৈ কমেণ্ট কৰি জনাব। তো এতিয়া যাই আছোঁ বলক। মানে এতিয়া ৰখি আছোঁ, টেম্পু এখন আহি আছে, এখন যাওঁ আৰু এতিয়া উঠি পেলাই আপোনালোকক লগ পাই আছোঁ আৰু টেম্পুত বহি পেলাই এতিয়া ৰখি আছোঁ, কোনোবা বোলে মানুহ আহিব লগা আছে। তো ঘৰৰ পৰা টেম্পুত আহি নলবাৰী পালোঁ, আৰু এখন হৈছে আপোনাৰ এই আহি পেলাই মই নলবাৰী যাম। আপোনালোকক বাছখন দেখাই আছোঁ, আমি যোনখন বাছত যাম বাছ আপোনালোকক দেখাই আছোঁ। মানে পাইছোঁৱে আৰু বাছখন অলপ দেৰিকৈ যাব আৰু এখনে হৈছে আমাৰ বাছখন, এখন চানি। আমি এখনত যাই আছোঁ তেজপুৰ। তো নলবাৰীক গৈ দি পেলাই আমাৰ যাত্ৰা আৰম্ভ হ'ল দিয়ক। আৰু এইফালে যে আপোনালোকে বাছখন যে দেখছে, পান জিংকে জাপিয়ে না আকপাতৰ পতাক সিংকে পুৰা মানুহ জাপিয়ে আনিছে। আৰু এইফালে পূজা চাইছে আমি ৰাস্তাই যাই আছোঁ আৰু আমি এনেকৈ যাই থাকোঁতে মানে ৰাস্তাই এনেকৈ দুয়োকাষে বাগান, চাহ বাগানগিলা পাই আছোঁ। কিন্তু মই জাগাখিনিৰ নাম আৰু বাগানখনৰ নাম কি মই একদমেই নাজানো। যদি কোনোবাই জানে প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু যিহেতুকে পূজা আজিৰ পৰা মানে আপোনালোকে ভিডিঅ'টো চাই আছে পিছত, মানে মই পিছত আপলোড দিছোঁ। তো কিন্তু এনেকৈ প্ৰতিমাগিলা নি আছে। তো ফাইনেলি আহি পালোঁ তেজপুৰ। এতিয়া যাই আছোঁ আৰু মই যিটো কামত আছিলোঁ মানে সেইটো কামত যাই আছোঁ, তাৰ পৰা আপোনালোকক দেখাই আছোঁ। তো কালি আৰু মানে ভিডিঅ' কৰা নহ'লে, আহি পেলাই মানে মই অলপমান ব্যস্ত হৈ গ'লোঁ। তো এতিয়া মানে আমি পূজা চাব যাই আছোঁ। এখন পূজা আছে আপোনাৰ বেংগলী পূজা, আৰু বেলেগতো যাই আছোঁ। আপোনালোকক চব একেলগে দেখাই আছোঁ, আপোনালোকে পূজাবিলাখন চাই থাকক। পূজাখনৰ সন্মুখতে আপোনাৰ 7-Up এডভাৰটাইজ কৰি পিনে সেইপিনে আপোনাৰ চেল্ফি জোন এটা দি দিছে, আৰু তাতে কোনোবা চেল্ফি উঠি আছে। ময়ো এটা উঠি ল'লোঁ। আৰু তাৰপিছত আপোনাৰ সেইফালে প্ৰতিমা আছে আৰু আপোনালোকক ভালকৈ দেখাই আছোঁ চিনেমেটিক শ্বট। এইখন পূজাত চেল্ফি উঠি পেলাই আমি গৈ আছোঁ এতিয়া কামৰূপীয়া নামঘৰত। তাতেও তাৰমানে পূজা হয়, আৰু তাতে গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ ৰ'ব। আৰু এইটোৱে হৈছে আপোনাৰ কামৰূপীয়া নামঘৰৰ ভিতৰ। এইফালে প্ৰতিমা আছে, এইফালে আপোনাৰ কিবা কিবি আছে আৰু ধুনীয়াকৈ কৰি আছে। আৰু মন্দিৰটোৰ ভিতৰত সোমাই পেলাই এটা বস্তু গম পালোঁ, এইফালে আপোনাৰ বৈষ্ণৱ ধৰ্মৰ যিটো মন্দিৰ থাকে সেইটো আছে, আৰু আপোনাৰ সেইফালে আছে আমাৰ শাক্ত ধৰ্মৰ যিবিলাক মন্দিৰ থাকে, পূজা সেইবিলাকত আছে। দুটা মন্দিৰ একেলগে থকা দেখিবলৈ ভাল লাগিলে। আৰু এয়া আপোনাৰ স্থানীয় বিধায়ক আছে অশোক সিংহল। আৰু আমি এতিয়া যাই আছোঁ আপোনাৰ 3 নম্বৰখন পূজা চাবা। ইয়াৰে ওচৰতে হয়। আৰু এখন পূজাত মানে আপোনাৰ কি কৈছে, আমাৰ যি আছে ডালা কুলা খাৰে খেলাখনৰে কি ধুনীয়াকৈ আপোনাৰ ওপৰতো দিছে, গেটবিলাক দিছে, ধুনীয়াকৈ সজাইছে। আৰু আপোনাৰ কিবা এটা ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন।
আৰু পূজা চাইছে আমি এতিয়া তেজপুৰৰ একদম পুৰা মাজতে থকা জোনাকী পুখুৰীটো কিহৰ কাৰণে পুখুৰীটো এইটো ভালকৈ নাজানো বাৰু। আৰু এই আপোনালোকে মাজত যি দেখিছিল পানীৰে দিছি ধুনীয়াকৈ। আৰু এতিয়া আপোনাৰ মাছ চাছ চাই পেলাই আমি এতিয়া গৈ আছোঁ আজিৰ 4 নম্বৰখন পূজা চাবা। ইয়াতে মানে খুব ওচৰে ওচৰে পূজাগিলা হয়। ভিডিঅ'টো ইমানে ভিডিঅ'টো ভাল ভাল লাইক কৰি চেনেল সাবস্ক্ৰাইব কৰি বাই বাই।